দিনে দিনাও বড় অবৰণী খেল আছিলা প্ৰমোদ বড়ো ডাঙৰীয়া এটাই লক্ষ্য তেওঁ নিজৰ মাকক ভাল পায় কিন্তু আনৰ মাকক তেওঁ কেতিয়াও বেয়া নাপায় নিজৰ মাকক যিমানখিনি মৰম কৰে যিমানখিনি সন্মান কৰে তেওঁ আনৰ মাককো কিমানখিনিয়ে মৰম কৰে সিমানখিনিয়ে সন্মান কৰে গতিকে ইয়াত কোনো জাতিভেদ নাই এইবাৰ আগন্তুক নিৰ্বাচনত বড়ো খেল নচলিব 20 बोसोराव जाबायदि जाथाय जाबाय बेनिफ्राय जों उदां जाबाय আমাক লাগে শান্তি এই বিটিআৰ অঞ্চলত 17টা বছৰত যিমানখিনি ঘটনা হৈছিল এই ঘটনাৰ পৰা আমি মুক্ত হৈছো এই বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে এটা প্ৰতিগৰাকী ৰাইজৰ এটাই মন্তব্য যে এই বিটিআৰ অঞ্চলত যে শান্তি ঘূৰি আহিছে এই শান্তি যাতে চিৰস্থায়ী হয় ইউপিপিএলनि बोर्ड सन्मेलन हाबाफारिखौ नुनानै गुबुन दलोफोरा जिंगासिदों UPPL जिंदाबाद 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 UPPL जिंदाबाद जिंदाबाद बेफोर गोख्रों बाथ्राखौनो बुंदों बाक्सा जिल्ला आसुनि बारग' गाहाय नेहाथारि हरिकृष्ण फातागा नंगौ बिथां हरिकृष्ण फातागा खौरांगिरिनि गेजेरजों माखासे गोख्रों बाथ्रा बुंथिनायखौ बे समाव नुनो मोननाय जादों बिथाङा बुंथिदों एरै खायसे बुङो जे इउपिपिएल दोलोआ बर' हारिनि मोनसे दोलो नाथाय इउपिपिएल दोलोआ बर' हारिनिल' नङा बेखौ फोरमान होबाय आं बर' नङा आं असमियानि थागिबि आरो आंजों लोगोसे गोबां बर'फोरा इउपिपिएल दोलोआव जगदान जाबाय बिटिआरआव मोन 22 हारि माहारिनि बिजन डकुमेन्ट थियारि खालामनो आरो गासैबो हारि माहारिखौ गोख्रों खालामनायानो प्रमोद बर'नि थांखि प्रमोद बर'नि मोनसेल' नोजोरानो जाबाय गावनि बिमाखौ एसेबां मोजां मोनो जेसेबांनो गुबुननि बिमाखौबो मोजां मोनो अनो आरो सन्मान होयो बेनिखायनो दिनैनि दिनाव बर' अबर'नि राजखान्थि गैला होनना बाथ्रा बुंदों बिथां हरिकृष्ण फातागा आरोबाव बिथाङा बुंथिबावदों दि बिटिआर ओनसोलाव 17 बोसोराव जाबायदि जाथाय जाबोबाय बैफोर जाथायनिफ्राय जों उदां जाबाय आरो दिहेरा बियाबाव इउपिपिएलआ देरहागोना रोखा मानोना नोंथांमोना नुनो मोनदों जे माखासे सानाव बुथ सन्मेलन जादों बे बुथ सन्मेलन जानायनि उनाव माखासे राजखान्थि दोलोफोरा जिंगासिदों जे इउपिपिएल दोलोआव बबेनिफ्राय एसेबां मावथिफोर फैगोन होनना गोख्रों बाथ्रा बुंथिदों बिथां हरिकृष्ण फातागा बेनि अनगायैबो हरिकृष्ण फातागा मा गोख्रों बाथ्रा बुंथिखो फै जों आबुङै मिथिना लानि চাব যে বিটিআৰ অঞ্চলত 26টা জনগোষ্ঠীয়ে বসবাস কৰে কিছুমানে ক'ব খোজে যে ইউপিপিএল দলটো এটা জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ দল সেইটো 2020 চনৰ নিৰ্বাচনত ক'ব বিচাৰিছিল কিন্তু সেইটো যে নহয় অকল বড়ো জনগোষ্ঠীৰ এটা ইউপিপিএল দলটো অকল এটা জনগোষ্ঠী নহয় সেইটো প্ৰমাণ কৰিছে মই এটা সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ এটা জাতীয় সংগঠনক নেতৃত্ব প্ৰদান কৰিছিলো সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলো মই কিন্তু বড়ো লোক নহয় মই অসমীয়া খিলঞ্জীয়া লোক গতিকে মই এই দলত যোগদান কৰিছো মোৰ লগত এইদিনা আপোনালোকে দেখিছে সংবাদ মাধ্যমত দেখিছে বা বিভিন্ন ৰাইজে দেখিছে মোৰ লগত কিমান তেওঁলোকৰ ভাষাত গিৰাহনীয়া ডাঙৰীয়াৰ তেওঁৰ ভাষাত ক'ব গ'লে অবড়ো ৰাইজ সেই অবড়ো ৰাইজসকল মোৰ লগত যোগদান কৰিছে আৰু এইটো কাৰণত যোগদান কৰিছে যে মই অলপ আগতে কৈছো যে 26টা জনগোষ্ঠী বসবাস কৰে এই বিটিআৰ অঞ্চলত 26টা জনগোষ্ঠীৰে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে মৰ্যাদা সহকাৰে এক স্বাভিমানী জাতি হিচাপে নিজকে বিটিআৰ অঞ্চলত প্ৰতিষ্ঠিত কৰিব পাৰে এইটো হ'ল প্ৰমোদ বড়োৰ লক্ষ্য প্ৰমোদ বড়ো ডাঙৰীয়া এটাই লক্ষ্য তেওঁ নিজৰ মাকক ভাল পায় কিন্তু আনৰ মাকক তেওঁ কেতিয়াও বেয়া নাপায় নিজৰ মাকক যিমানখিনি মৰম কৰে যিমানখিনি সন্মান কৰে তেওঁ আনৰ মাককো সিমানখিনিয়ে মৰম কৰে সিমানখিনিয়ে সন্মান কৰে গতিকে ইয়াত কোনো জাতিভেদ নাই এইবাৰ আগন্তুক নিৰ্বাচনত বড়ো খেল নচলিব প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইতিমধ্যে সৰব হৈছে যে আমাক লাগে উন্নয়ন আমাক লাগে শান্তি এই বিটিআৰ অঞ্চলত 17টা বছৰত যিমানখিনি ঘটনা হৈছিল এই ঘটনাৰ পৰা আমি মুক্ত হৈছো এই বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে এটা প্ৰতিগৰাকী ৰাইজৰ এটাই মন্তব্য যে এই বিটিআৰ অঞ্চলত যে শান্তি ঘূৰি আহিছে এই শান্তি যাতে চিৰস্থায়ী হয় এই হেতুকে আগন্তুক বিটিআৰ নিৰ্বাচনত আমাৰ ইউপিপিএল দলক একক সংখ্যাগৰিষ্ঠতাৰে আমাৰ বিটিআৰবাসী ৰাইজে চৰকাৰৰ বহাব আৰু এইবাৰ একদম নিশ্চিত থাকক আমি কাৰো সহায় নলোৱাকৈ আমি ইউপিপিএল দল হিচাপে এককভাৱে আমি বিটিআৰ দখল কৰিম আমি বিটিআৰ চৰকাৰ গঠন কৰি আমি বিটিআৰবাসী ৰাইজক সেৱা কৰিবলৈ সুবিধা কোন কৰি দিব আমাৰ বিটিআৰ জনগণে আজিৰ দিনত 100% নিশ্চিত দিহিৰা সমষ্টিত আমি আমাৰ ইউপিপিএল দলে জয়যুক্ত হোৱাটো আজি দেখিবলৈ পাইছে যে যোৱা সেইদিনা বুথ সন্মিলন হৈছিলে আমাৰ বুথ সন্মিলন হোৱাৰ পিছত আজি কেইবাটাও ৰাজনৈতিক দল বিৰোধীয়ে হওক বা আমাৰ মিত্ৰজোঁটৰ কোনোবা ৰাজনৈতিক দলৰ হওক তেওঁলোকে চিন্তিত হৈছে যে ইউপিপিএল দলৰ কৰ্মীসকল ক'ৰ পৰা আহিছে ইমানখিনি মানুহ যে ইউপিপিএল দলৰ আছে তেওঁলোকে কোনে ভাবিব পৰা নাছিল গতিকে সেইটোৱে প্ৰমাণ কৰি দিছে আজি প্ৰতিখন গাঁৱে গাঁৱে যাওক যে সকলোৰে মুখত এটাই কথা
বিটিআৰত যদিহে আমাৰ উন্নয়ন কৰিব পাৰে আমাৰ উন্নয়ন কৰিব লগা হয় তেতিয়াহ'লে প্ৰমোদ বড়োৰ বাহিৰে UPPL দলৰ বাহিৰে বেলেগ কোনো দলে নোৱাৰে আমাৰ ইয়াৰ এই অঞ্চলত শান্তি ঘূৰাই আনিবলৈ হ'লে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াই পাৰিব আৰু UPPL দলে পাৰিব এইটো সকলোৰে মুখে মুখে এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে